নমস্কাৰ বন্ধুসকল, মই গুৱাহাটীৰ পৰা অৰূপ ৰাজবংশী আপোনালোকলৈ এটি বিজনেছ অপৰচুনিটি লৈ আলোচনা কৰিবলৈ ওলাইছোঁ। কোম্পানীটো হ'ল মাস্কিন ফাউণ্ডেশ্যন। মাস্কিন ফাউণ্ডেশ্যন আৰু এই মাস্কিন ফাউণ্ডেশ্যন কোম্পানীটো ষ্টাৰ্ট হৈছিলে 23 জানুৱাৰী 2020 আৰু ইয়াৰ হেড অফিচ হৈছে ভৱানীপুৰ, শ্যামপ্ৰসাদ মুখাৰ্জী ৰোড, কলকাতা, ৱেষ্ট বেংগল। আমাৰ এই মাস্কিন ফাউণ্ডেশ্যন এই কোম্পানীটো 23 জানুৱাৰী 2020 আৰম্ভ হ'লে আৰু এতিয়ালৈ বৰ্তমান প্ৰায় 8টা মাহ ৰানিং হ'ল। আৰু এই 8 মাহত কোম্পানীটোৱে এটা বিশেষ অভিলেখ সৃষ্টি কৰিলে, মানে প্ৰায় 2 লাখৰ ওপৰত ইয়াত সদস্য অন্তৰ্ভুক্ত হৈছে। আৰু ইয়াৰ ফিডবেক আপোনালোকে যদি চাব বিচাৰে, ফিডবেক পাব 98.7%ৰ ওপৰত। মানে ক'ব গ'লে ইয়াৰ বিজনেছ অপৰচুনিটিটো খুবেই বহুত ধুনীয়া হয়। আপোনালোকে ইউটিউবত বিশদভাৱে দেখিবলৈ পাইছে বা চাব পাৰিব। আপোনালোকে maskinfoundation.com লিখি দিলেই ইউটিউবত গোটেইখিনি আপোনালোকে বিশদভাৱে দেখিবলৈ পাব। মই অসমীয়াত আমাৰ অসমীয়া বন্ধু বান্ধৱীৰ সহায়ৰ কাৰণে পেপাৰ প্লেনত শ্ব' কৰিব বিচাৰিছোঁ বিজনেছটো কেনেকুৱা ধৰণৰ হয় আৰু কেনেকৈ আমি ইয়াত কাম কৰিব লাগে, বা ইয়াত কাম কৰিলে আমি কি কি পাব পাৰোঁ। তো এই মাস্কিন ফাউণ্ডেশ্যনত কাম কৰিবলৈ হ'লে প্ৰথমতে 500 টকাৰে ID ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। 500 টকাৰ ID এটা ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। আৰু আপুনি 500 টকা দিয়াৰ বিনিময়ত কি কি কৰিব পাৰিব? প্ৰথমতে কৰিব পাৰিব আপুনি সমাজ সেৱা। সমাজ সেৱা মানে ছ'চিয়েল সার্ভিস। এই ছ'চিয়েল সাৰ্ভিচৰ মাধ্যমেৰে বৰ্তমান কোম্পানী কি কৰি আছে? অন্ন, বস্ত্ৰ আৰু বাসস্থান। অন্ন, বস্ত্ৰ, বাসস্থানৰ কাৰণে এই কোম্পানী বৰ্তমান কাম কৰি আছে। দ্বিতীয়তে আপুনি ক'ব ইউটিলিটি ছাৰ্ভিচ, মানে আপুনি ব্যৱহাৰৰ যোগ্য কিছুমান কাম কৰিব পাৰিব। ইউটিলিটি ছাৰ্ভিচ। ইউটিলিটি ছাৰ্ভিচ আপুনি ইয়াত পাব। ইউটিলিটি ছাৰ্ভিচত আপুনি কি কি পাব? আপুনি মাস্কিন ফাউণ্ডেশ্যনত 500 টকাৰ ID লোৱাৰ বিনিময়ত আপুনি সমাজ সেৱা কৰিলে, ছ'চিয়েল ছাৰ্ভিচ কৰিলে। ছ'চিয়েল ছাৰ্ভিচ মানে অন্ন, বস্ত্ৰ, বাসস্থানৰ কাৰণে কাম কৰিলে। আৰু লগতে কি কৰিব পাৰিব? ইউটিলিটি ছাৰ্ভিচ এটা কৰিব পাৰিব। ইউটিলিটি ছাৰ্ভিচত আপুনি কৰিব পাৰিব মোবাইল ৰিচাৰ্জ। মোবাইল ৰিচাৰ্জ কৰিব পাৰিব আপুনি DTH ৰিচাৰ্জ কৰিব পাৰিব।
আপুনি কৰিব পাৰিব ইলেক্ট্ৰিচিটি বিল পে' কৰিব পাৰিব ইলেক্ট্ৰিচিটি বিল আপুনি পে' কৰিব পাৰিব তাৰপিছত কৰিব পাৰিব আপুনি গেছ বিল আপুনি পে' কৰিব পাৰিব আপুনি কৰিব পাৰিব ট্ৰেইনৰ টিকট বুকিং কৰিব পাৰিব ট্ৰেইন টিকট বুকিং কৰিব পাৰিব আপুনি ফ্লাইটৰ টিকট বুকিং কৰিব পাৰিব ফ্লাইটৰ টিকট বুকিং কৰিব পাৰিব এই যে আপুনি মোবাইল ৰিচাৰ্জ DTH ৰিচাৰ্জ ইলেক্ট্ৰিচিটি বিল গেছ বিল পে' কৰিব ট্ৰেইন টিকট কৰিব ফ্লাইটৰ টিকট বুকিং কৰিব ইয়াৰ কাৰণে কোম্পানীয়ে আপোনাক কি দিছে লাইফ টাইমৰ কাৰণে 2%ৰ পৰা 3% আপোনাক কমিশ্যন দিব আপোনাক কমিশ্যন দিব তাৰপিছত আৰু আপোনাক এটা সুন্দৰ ইনকাম দিছে কি ইয়াতে কাৰ ইঞ্চুৰেঞ্চ যদি আপুনি কাৰ ইঞ্চুৰেঞ্চ কৰে মানে আপুনি কাৰোবাৰ গাড়ী ইঞ্চুৰ ফেল হৈছে তেখেতৰ ইঞ্চুৰেঞ্চটো কৰি দিব আপোনাৰ নিজৰ গাড়ীখন ইঞ্চুৰ কৰে তো আপুনি কি কৰিব পাৰিব মিনিমাম 8% এটা কমিশ্যন পাব ইউটিলিটি চাৰ্ভিছত আপুনি এইখিনি কৰিব পাৰিব আৰু ইয়াৰ উপৰিও আছে কিছু মই আপোনাক মুখ্যখিনি দেখুৱাইছোঁ তাৰপিছতে আপুনি আকৌ এটা এই যে 500 টকা দিছিলে 500 টকাৰ বিনিময়ত আপোনাৰ মুখ্য কাম এটা পাব আপুনি কি আমি যাৰ কাৰণে এই মাস্কিন ফাউণ্ডেশ্যনত জড়িত হৈছোঁ ইয়াতে হৈছে কি আমাৰ ইনকাম মানে বেনিফিট তো আমি ইয়াত বেনিফিট কি পাম বেনিফিট ক'ব গ'লে আপুনি ইয়াত 14টা প্ৰকাৰৰ বেনিফিট পাওঁ 14টা প্ৰকাৰৰ বেনিফিটৰ ভিতৰত আমাৰ মুখ্য বেনিফিটটো হৈছে আপোনাৰ ইনকাম অপৰচুনিটি তাৰপিছতে আছে আপোনাৰ পেঞ্চন প্লান লোন ছাপোৰ্ট ট্ৰেইনিং এণ্ড ডেভেলপমেণ্টছ হেল্থ ইঞ্চুৰেঞ্চ এক্সিডেণ্টেল ইঞ্চুৰেঞ্চ প্ৰেছ কাৰ্ড এণ্টাৰপ্ৰেনৰশ্বিপ ডেভেলপমেণ্ট ছ'চিয়েল ছাপোৰ্ট স্মাৰ্ট বায়াৰ টাৰ্ম ইঞ্চুৰেঞ্চ ছ'চিয়েল এৱাৰনেছ CA এণ্ড টেক্স ছাপোৰ্ট ৰিলিফ ছাপোৰ্ট এণ্ড ফ্ৰম আ চিটাৰ এনেকুৱা ধৰণৰ আপুনি 13-14টামান বেনিফিট পাব এই মুখ্য বেনিফিটটো হ'ল আমাৰ কি ইনকাম অপৰচুনিটি তো আমি ইনকাম অপৰচুনিটিত আমি ইনকাম কেনেদৰে পাম তো বন্ধুসকল আমি ইনকাম কেনেধৰণে কৰিব পাৰিম ইনকাম কৰিবলৈ হ'লে আমি প্ৰথমতে কি কৰিছিলোঁ 500 টকাৰে ৰেজিষ্ট্ৰেশ্যন কৰিছিলোঁ তো ইয়াতে ধৰি লওক আপুনি ইয়াতে আছে আপুনি ইয়াতে আছে আপুনি ফাৰ্ষ্ট টাইম কৰিব লাগিলে আপোনাৰ ডাউনত 3জন ব্যক্তিক নিয়োগ কৰিব লাগিলে আপুনি ইয়াতে 3জন ব্যক্তিক নিয়োগ কৰিলে এই 3জনে কি কৰিব আপোনাৰ লেখাকে 3জন কৈ দিব কিমানজন আহিব আপোনাৰ 9জন প্ৰত্যেকেই যেতিয়াকৈ 3জন কৈ দিলে আপোনাৰ কিমান আহিলে 9জন
এই 9জনে যেতিয়া 3জনকৈ দিব তেতিয়া কিমানজন আহিব আপোনাৰ তলত 27জন তাৰপিছত এই 27জনে যেতিয়া 3জনকৈ দিব তেতিয়া কিমানজন হ'ব 81জন 81জনে যেতিয়া 3জনকৈ দিব 81জনে 3জনকৈ দিলে আপোনাৰ ৰাউণ্ডত কিমান 243জন আৰু এই 243জনে যেতিয়া 3জনকৈ দিব তেতিয়া আপোনাৰ ৰাউণ্ডত কিমানজন আহিব 729জন আৰু যেতিয়া 729জনে 3জনকৈ দিব তেতিয়া আপোনাৰ ৰাউণ্ডত 2187জন মানে আপোনাৰ প্ৰথম লেভেলত 3জন দ্বিতীয় লেভেলত 9জন তৃতীয় লেভেলত 27জন চতুৰ্থ লেভেলত 81জন পঞ্চম লেভেলত 283জন আৰু 43জন আৰু ষষ্ঠ লেভেলত আপোনাৰ 729জন আৰু সপ্তম লেভেলত আপোনাৰ 2187জন যেতিয়া আপুনি প্ৰথম লেভেলটো পালে তেতিয়া আপুনি কি কৰিব এওঁলোকে এই 3জনে আপোনাৰ কি কৰিব মানে আপোনাৰ ইনকামটো কি হ'ব আপুনি যেতিয়া জইন হৈছিলে তেতিয়া আপোনাৰ 500 টকা এটা লোৱা হৈছিলে আৰু এই 500 টকাৰ পৰা কি কৰিছিলে আপোনাৰ যিজন ওপৰত আছে মানে আপোনাক যি স্পন্সৰ কৰিছে স্পন্সৰ কৰা ফাৰ্ষ্ট লেভেল জনাই পালে দিব লাগিলে আপুনি কিমান ইয়াতে 400 টকা এই 500 টকাৰ পৰা আপুনি আপোনাৰ স্পন্সৰ কৰা জন দিব লগা হ'ল আপোনাৰ 400 টকা তাৰপিছত মাস্কিন ফাউণ্ডেশ্যনৰ নামত আপুনি দিব লাগিলে কিমান 100 টকা মানে 400 টকা আৰু 100 টকা আপোনাৰ কিমান হ'ল 500 টকাটো আপোনাৰ হৈ গ'ল মানে ৰেজিষ্ট্ৰেশ্যনটো কৰোঁতে যে 500 টকা দিছিলে সেই 500 টকাৰে আপোনাৰ ফাউণ্ডেশ্যনৰ নামত 100 টকা গ'ল আৰু আপলাইনৰ নামত 400 টকা গ'ল তো আপোনাৰ ডাউনত যেনেকৈ ফাৰ্ষ্ট লেভেল ছেকেণ্ড লেভেল থাৰ্ড লেভেল ফ'ৰ্থ লেভেল ফিফথ লেভেল ছেকেণ্ড লেভেল আছে ঠিক তেনেকৈ আপোনাৰ ওপৰতো আছে ছেকেণ্ড থাৰ্ড ফ'ৰ্থ ফিফথ ছিক্সথ ছেভেন মানে আপোনাৰ ওপৰতো 7টা লেভেল আছে তো আপুনি যেনেকৈ ফাৰ্ষ্ট লেভেলত মানে জইন হওঁতে আপোনাৰ ফাৰ্ষ্ট লেভেল 400 টকা দিছিল তেনেকৈ তেওঁ 3জনে আপোনাক কি কৰিব 400 কৰিব 400 যেতিয়া আপোনাক 3জনে দিব আপোনাৰ কিমান হ'ব 1200 টকা আপোনাৰ ইনকাম হ'লে 1200 টকা ফাৰ্ষ্ট লেভেল আপুনি কি কৰিব লাগিব যেতিয়া আপোনাৰ 1200 টকা আহিব আপুনি ছেকেণ্ড লেভেললৈকে এটা আপোনাৰ ফাৰ্ষ্ট লেভেল 3জন থাকোঁতে আপোনাৰ ফাৰ্ষ্ট লেভেল হ'ল যেতিয়া 3জনে 400 1200 টকা আপোনাক দিলে তো আপুনি ছেকেণ্ড লেভেললৈকে আপগ্ৰেড কৰিব লাগিব ছেকেণ্ড লেভেল আপগ্ৰেড কৰোঁতে আপোনাক 48 ঘণ্টাৰ এটা সময়সীমা বান্ধি দিব 48 ঘণ্টাৰ ভিতৰত আপুনি ছেকেণ্ড লেভেল এচিভ কৰিব লাগিব আৰু তাৰপিছত ছেকেণ্ড লেভেলটো ল'বৰ কাৰণে আপুনি কি কৰিব লাগিলে 500 টকা এটা আপোনাৰ ছেকেণ্ড আপলাইনজনক ডনেট কৰিব লাগিলে আপোনাৰ যিজন ছেকেণ্ড আপলাইন আছিলে তেখেতক আপুনি কিমান দিব লাগিলে 500 টকা এটা ডনেট কৰিব লাগিব মানে 500 টকা আপুনি ছেকেণ্ড লেভেলত দিলে আৰু মাস্কিন ফাউণ্ডেশ্যনক দিলে আপুনি কিমান 96 টকা তাৰপিছত 596 টকা যেতিয়া আপোনাৰ 1200 টকাৰ পৰা ডনেট কৰিলে আপোনাৰ হাতত প্ৰফিট হিচাপে থাকিলে 604 টকা এইটো আপোনাৰ ডাইৰেক্ট ইনকাম এই 604 টকা আপোনাৰ ডাইৰেক্ট ইনকাম আপোনাৰ একাউণ্টত তাৰপিছত এতিয়া আপুনি কি হ'ল এই 3জনে যেতিয়া 3জনকৈ দিলে 3জনৰ তলত আচলতে কিমানজন 9জন তো আপুনি ছেকেণ্ড লেভেলত কিমানজনৰ আপলাইন এই 9জনৰ আপলাইন
যেনেকুৱাকৈ আপুনি ছেকেণ্ড লেভেল ল'বৰ কাৰণে 500 টকা কৰিছিলে, তো এই 9জনে এওঁলোকৰ ছেকেণ্ড লেভেল ল'বৰ কাৰণে কি কৰিব, পাৰ হেড 500 টকাকৈ আপোনাক দিব। মানে ছেকেণ্ড লেভেলৰ পৰা আপোনাক কিমান দিব, 500 টকাকৈ দিব 9জনে। 9জনে 500 টকাকৈ দিলে আপোনাৰ কিমান আহিব, 4,500 টকা। যেতিয়া আপোনাৰ 4,500 টকা আপোনাৰ একাউণ্টত আহিব, তেতিয়া আপুনি কি কৰিব লাগিব, আপোনাৰ আকৌ 48 ঘণ্টাৰ এটা সময়সীমা বান্ধি দিব। তো আপুনি থাৰ্ড লেভেলৰ কাৰণে আপগ্ৰেড কৰিব লাগিব। থাৰ্ড লেভেল আপগ্ৰেড কৰাৰ কাৰণে আপুনি কি কৰিব লাগিব, আকৌ আপোনাৰ তৃতীয়জন আপলাইনক, তৃতীয়জন স্পনচৰক আপুনি 2,000 টকা এটা ডনেট কৰিব লাগিব। তাৰপিছত 360 টকা আপুনি মাস্কিন ফাউণ্ডেশ্যন কোম্পানীৰ একাউণ্টত 360 টকা এটা ডনেট কৰিব লাগিব। মানে আপুনি 4,500 টকাৰ পৰা কিমান দিব লাগিলে, 2,360 টকা। 2,360 টকা যেতিয়া আপোনাৰ ইয়াৰ পৰা গুচি যাব, তো আপোনাৰ ইনকাম থাকি যাব কিমান, 2,140 টকা। এই 2,140 টকা আপোনাৰ ছেকেণ্ড লেভেলৰ ডাইৰেক্ট ইনকাম। তো যেতিয়া আপুনি ইনকামটো পাই গ'ল, তো তেতিয়া আপুনি ক'ত আছে, থাৰ্ড লেভেলত আছে। থাৰ্ড লেভেল মানে কি, আপুনি এতিয়া 27জন মেম্বাৰৰ আপলাইন, আপোনাৰ তলত 27জন মেম্বাৰ আছে। তো এই 27জন মেম্বাৰৰ পৰা আপুনি কিমানকৈ পাব, 2,000কৈ পাব। সেইকাৰণে পাব আপুনি যেতিয়া থাৰ্ড লাইন আপগ্ৰেড কৰিছিলে, তেতিয়া আপুনি কিমান দিছিলে, 2,000 টকা। সেইকাৰণে আপোনাৰ এই 27জন ব্যক্তিয়ে 2,000 দিব। 27জন ব্যক্তিয়ে 2,000 দিলে আপোনাৰ একাউণ্টত কিমান আহিব, 54,000 টকা আপোনাৰ একাউণ্টত আহিব, 54,000 টকা। যেতিয়া আপোনাৰ হাতত 54,000 টকা আহি যাব, তো তেতিয়া আপুনি কি কৰিব লাগিব, চতুৰ্থ লেভেললৈকে আপোনাৰ আইডিটো আপগ্ৰেড কৰিব লাগিব। তো চতুৰ্থ লেভেললৈকে আপডেট কৰিব লাগিব। তাতো সময় দিয়া হ'ব আপোনাক 48 ঘণ্টা। 48 ঘণ্টাৰ ভিতৰত আপুনি আপোনাৰ আইডিটো চতুৰ্থ লেভেললৈকে আপডেট কৰি ল'লে, আপুনি তেতিয়া এই 54,000ৰ পৰা আপুনি কিমান দিলে, চতুৰ্থ লেভেলত আপগ্ৰেড হ'বৰ কাৰণে ইয়াতে চতুৰ্থ লেভেলত আপুনি দিলে কিমান, 5,000 টকা। চতুৰ্থ লেভেলত দিলে আপুনি 5,000 টকা। আৰু মাস্কিন ফাউণ্ডেশ্যন কোম্পানীটোৰ নামত আপুনি ডনেট কৰিলে কিমান, 4,320 টকা। মানে আপুনি টোটেল আপোনাৰ 4 নম্বৰ আপলাইন আৰু ফাউণ্ডেশ্যনৰ নামত দিয়া ডনেশ্যন হয়, এতিয়া আপুনি কিমান দিলে, 9,320 টকা। তো এই 54,000 পৰা 9,320 টকা বেগ দিলে আপোনাৰ একাউণ্টত কিমান যাব, 44,680 টকা আপোনাৰ ডাইৰেক্ট ইনকাম। ফাৰ্ষ্ট লেভেলত পালে আপুনি 660 টকা, ছেকেণ্ড লেভেলত পালে আপুনি 2,140 টকা, থাৰ্ড লেভেলত আপুনি পালে কিমান, 46,680 টকা। ইয়াৰ পিছত এই 81জনে চতুৰ্থ লেভেল মানে কি, আপুনি এতিয়া 81জন মেম্বাৰৰ আপলাইন। তো আপোনাক কি কৰিব, এই 81জন মেম্বাৰে আপোনাক দিব কিমানকৈ দিব, আপুনি যেনেকৈ চতুৰ্থজনক দিছিলে 5,000কৈ, আপোনাকো 81জনে 5,000 কৰিব। তো 81জন মেম্বাৰে যেতিয়া আপোনাক 5,000 কৰি দিব, তো আপোনাৰ একাউণ্টত কিমান আহিব, আপোনাৰ একাউণ্টত আহিব 4,05,000। আপোনাৰ একাউণ্টত ডিৰেক্ট কিমান টকা আহি যাব, 4,05,000 টকা, যেতিয়া আপুনি
81 জনৰ আপলাইন হ'ল তো এতিয়া আপুনি কি কৰিব লাগিব এই 4,05,000 পৰা আপোনাৰ আইডিটো আপডেট কৰিব লাগিব মানে আপুনি চতুৰ্থ লেভেলত আছিলে আপুনি পঞ্চম লেভেলত আপোনাৰ আইডিটো যেতিয়া আপডেট কৰিব তো পঞ্চম লেভেলত আপডেট কৰোতে আপুনি আপোনাৰ পঞ্চমজন স্পন্সৰক আপুনি কিমান দিব লাগিব তেতিয়া আপুনি দিব লাগিব 50,000 টকা আপুনি 50,000 টকা আপোনাৰ পঞ্চমজন আপোনাক ডনেট কৰিব লাগিব আৰু মাস্কিন ফাউণ্ডেশ্যন কোম্পানীৰ নামত আপুনি ডনেট কৰিব লাগিব 32,400 টকা তো আপুনি 32,400 টকা আপুনি ফাউণ্ডেশ্যনৰ নামত ডনেট কৰিলে আৰু 50,000 টকা আপুনি পঞ্চমজন আপলাইনক ডনেট কৰিলে তো 50,000 প্লাছ 32,400 82,400 টকা আপুনি ইয়াৰ পৰা যেতিয়া মাইনাছ কৰিব তো আপোনাৰ একাউণ্টত ডিৰেক্ট কিমান থাকি যাব 3,22,600 টকা যেতিয়া আপুনি পঞ্চমজনক 50,000 আৰু ফাউণ্ডেশ্যনৰ নামত 32,400 দিলে তো আপোনাৰ 82,400 টকা মাইনাছ কৰিলে আপোনাৰ কিমান থাকি গ'ল 32,000 মানে 3,22,600 টকাৰ আপোনাৰ ডাইৰেক্ট ইনকাম হ'ল পঞ্চম লেভেলত এতিয়া আপোনাৰ এইখিনি লাভ হোৱাৰ পিছত আপুনি এতিয়া কিমানজন ব্যক্তিৰ আপলাইন হৈ আছে এতিয়া আপুনি আপলাইন হৈ আছে 243জন মেম্বাৰৰ আপোনাৰ নিচত আছে 243জন মেম্বাৰ 243জন মেম্বাৰে আপুনি কি কৰিব আপুনি যেনেকৈ পঞ্চমজন লেভেলত 50,000 টকা দিছিলে সেম আপোনাকো 243জন ব্যক্তিয়ে 50,000 টকা দিব তো 243জন ব্যক্তিয়ে যেতিয়া আপোনাক 50,000 টকা দিব আপোনাৰ হাতত কিমান টকা আহিব এতিয়া আপোনাৰ হাতত আহিব 1,21,50,000 টকা 1,21,50,000 টকা আপোনাৰ একাউণ্টত আহি যাব 21 লাখ টকা যেতিয়া আপোনাৰ একাউণ্টত আহিব তেতিয়া আপুনি কি কৰিব লাগিলে আপুনি 6 নম্বৰ লেভেললৈকে আপোনাৰ আইডিটো আপগ্ৰেড কৰিব লাগিল 6 নম্বৰ লেভেলত আপগ্ৰেড কৰোঁতে আপুনি কি দিব লাগিব আপোনাৰ 6 নম্বৰ আপলাইনজনক আপুনি এই 1,21,00,000 টকাৰ পৰা দিব লাগিলে কিমান 2 লাখ টকা আপুনি 6 নম্বৰ আপলাইনজনক দিব লাগিব কিমান 2 লাখ টকা আৰু ফাউণ্ডেশ্যনৰ নামত কিমান দিব লাগিব 9,72,000 টকা 9,72,000 টকা আপুনি ফাউণ্ডেশ্যনৰ নামত ডনেশ্যন কৰিব লাগিব তো এই 2 লাখ আৰু 9,72,000 মিলি যেতিয়া আপোনাৰ এই 1,21,00,000 পৰা মাইনাছ কৰা হ'ব আপোনাৰ তেতিয়া ইনকাম থাকি যাব ডাইৰেক্ট কিমান 1,09,78 মানে 1,09,78,000 টকা 1,09,78,000 টকা আপোনাৰ ইনকাম আহি গ'ল তো আপুনি 6 নম্বৰত কিমানজন মেম্বাৰৰ আপলাইন 729জন 729জনৰ যিহেতুকে আপুনি আপলাইন 729জন ব্যক্তিয়ে
আপোনাক কিমানকৈ দিব আপুনি যেনেকৈ 6 নম্বৰত আপোনাক দিছিলে 2 লাখ টকা এই যেহেতুকে আপুনি 6 নম্বৰ লেভেলত আছে 729 জনে আপোনাক 2 লাখকৈ দিব 2 লাখকৈ দিলে আপোনাৰ ইনকাম কিমান হ'ব 2 লাখকৈ দিলে হ'ব আপোনাৰ 14 কৰোৰ 58 লাখ য়েছ 14 কৰোৰ 58 14 কৰোৰ 58 লাখ আপোনাৰ একাউণ্টত আহি যাব 58 লাখ টকা তো 14 কৰোৰ 58 লাখ টকাত যেতিয়া আপোনাৰ একাউণ্টত আহিলে তাৰপিছত আপুনি কি কৰিব লাগিব আপুনি সপ্তম লেভেললৈকে আপগ্ৰেড কৰিব লাগিলে তো সপ্তম লেভেলত আপগ্ৰেড কৰাৰ কাৰণে আপুনি কি কৰিব লাগিব আপোনাৰ যি 7 নম্বৰ আপলাইনজন আছে 7 নম্বৰ আপলাইনজনক আপুনি 5 লাখ টকা এটা ডোনেশ্যন কৰিব লাগিব আৰু ফাউণ্ডেশ্যনৰ নামত আপুনি দিব লাগিব 11 মানে 1 কৰোৰ 16 লাখ টকা আপুনি দিব লাগিব কিমান 1 কৰোৰ 16 লাখ টকা তাৰপিছত 64,000 আপুনি 1 কৰোৰ 16 লাখ 64,000 টকা আপুনি ফাউণ্ডেশ্যনৰ নামত দিলে তো আপোনাৰ এই 5 লাখ আৰু 1 কৰোৰ 16 লাখ ডিডাকশ্যন কৰাৰ পিছত মানে 14 কৰোৰ টকাৰ পৰা আপোনাৰ কিমান থাকি গ'ল 13 কৰোৰ 36 লাখ 36,000 টকা আপোনাৰ একাউণ্টত ডাইৰেক্ট ইনকাম থাকি গ'ল তো আপুনি যিহেতুকে বৰ্তমান সপ্তম লেভেলত আছে তো আপুনি কিমানজন ব্যক্তিৰ আপলাইন এতিয়া 2187 জন ব্যক্তি তো আপোনাক 2087 জন ব্যক্তি কি কৰিব আপুনি যেনেকৈ আপোনাৰ সপ্তম লেভেলত 5 লাখ দিছিলে তো আপোনাক এই 2187 জন ব্যক্তিয়ে যেতিয়া 5 লাখকৈ দিব তো আপোনাৰ নেট ইনকাম আহিব কিমান 109 কৰোৰ 35 লাখ 109 কৰোৰ 35 লাখ টকা আপোনাৰ আহিব আপোনাৰ একাউণ্টত যেতিয়া 109 কৰোৰ 35 লাখ টকা আপোনাৰ একাউণ্টত আহিব তেতিয়া আপুনি কি কৰিব নালাগে আপোনাৰ কোনো আপলাইনক কোনো এটা টকা আপুনি ডনেট কৰিব নালাগে কিন্তু ফাউণ্ডেশ্যনৰ নামত আপুনি দিব লাগিব কিমান 8 কৰোৰ 77,000 মানে 8 কৰোৰ 77 লাখ 80,000 টকা 8 কৰোৰ 77 লাখ 80,000 টকা যেতিয়া আপুনি ডনেট কৰিব এই 109 কৰোৰ 35 লাখ টকাৰ পৰা তো আপোনাৰ নেট ইনকাম থাকিব 100 কৰোৰ 60 লাখ 20,000 মানে আপোনাৰ যেতিয়া এই মাস্কিন ফাউণ্ডেশ্যনত 100% কাম ছাকচেছ হ'ব তেতিয়া আপুনি কিমান টকাৰ গৰাকী হ'ব পাৰিব 100 কৰোৰ 60 লাখ টকাৰ 100 কৰোৰ 60 লাখ টকাৰ আপুনি 100% কাম ছাকচেছ হ'লে মানে গৰাকী হ'ব পাৰিব লগতে ইয়াৰ পিছতে আছে আপোনাৰ অটোপুল 1 অটোপুল 1ত যদি আপুনি কাম কৰে তাত আপুনি ইনকাম কৰিব পাৰে তাতো 100 কৰোৰ অটোপুল 2ত আপুনি কাম কৰিব পাৰিব 200 কৰোৰ অটোপুল 3ত আপুনি ইনকাম কৰিব পাৰিব 72 কৰোৰ 72 কৰোৰ আপুনি অটোপুল 3ত কৰিব পাৰিব তো এনেকুৱাকৈ যদি আপুনি কাম কৰি গৈ থাকে অটোপুল 1 2 3 প্লাছ
চেনেল ফাৰ্ষ্ট যিটো ইনকাম আছে তো আপোনাৰ কিমান 100% কাম হ'লে কিমান হ'ব 472 কৰোৰ আপুনি গৰাকী হ'ব পাৰিব যদিহে আপোনাৰ 100% কাম হয় তো যদি 472 কৰোৰ টকা আপোনাৰ 100% কাম হয় ইয়াৰ পৰা যদি আপুনি ভাবে 1%ও কাম হয় তো আপুনি কিমান পাব 4.72 কৰোৰ মানে 4 কৰোৰ 72 লাখ টকা আপোনাৰ একাউণ্টত আহি যাব যদি আপুনি 1%ও মাস্কিন ফাউণ্ডেশ্যনৰ লগত কাম কৰিব পাৰে আৰু সেইকাৰণে মাস্কিন ফাউণ্ডেশ্যন কোম্পানীটোৱে বৰ্তমান ফিডবেক ৰেটিং হিচাপে পাইছে 98.7% বিজনেছ অপৰচুনিটি 98.7% পাইছে ফিডবেক আপুনি চেক কৰি চাব পাৰে গুগলত গৈ ফিডবেক 98.7% তো বন্ধুসকল যদি আপোনালোকে বিজনেছটোৰ বিষয়ে আকৌ ভালকৈ জানিব বিচাৰে আপোনালোকে মোক ডাইৰেক্টলি যোগাযোগ কৰিব পাৰে মোৰ ফোন নম্বৰটো হৈছে 9101364797 9101364797 আপোনালোকে হোৱাটছআপ যোগাযোগ কৰিব পাৰে বা ডাইৰেক্ট ফোন কৰি মোৰ লগত যোগাযোগ কৰিব পাৰে আৰু ইয়াৰ পিছত মই বিশদভাৱে আলোচনা কৰিম অটোপল 1 অটোপল 2 অটোপল 3 বিষয়ে তো আজিলৈ এইখিনিতে মই এইখিনি বিজনেছ অপৰচুনিটিৰ বিষয়ে আপোনালোকক জনালোঁ আশা কৰোঁ আপোনালোকে বুজি পাইছে আৰু বুজিবলৈ চেষ্টা কৰিছে ধন্যবাদ